Dear students, welcome to my channel Economic Classes. আমি ইতিমধ্যে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ 1 নম্বৰ চেপ্টাৰটো শেষ কৰিছোঁ আৰু এই চেপ্টাৰটোৰ কুৱেশ্যন আনসাৰখিনি তোমালোকৰ সুবিধাৰ বাবে মই অকমান ডিসকাস কৰি দিব লৈছোঁ। প্ৰথম প্ৰশ্ন, অৰ্থবিজ্ঞান কাক বোলে? What is called economics? অৰ্থবিজ্ঞান কাক বোলে? এইটো এটা বাক্যতে বা একে আখৰে উত্তৰ দিয়াটো অতি জটিল। সংস্থাপিত কালৰ পৰাই বিভিন্ন অৰ্থনীতিবিদসকলে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াই আহিছে। সংস্থাপিত অৰ্থনীতিবিদ আডাম স্মিথৰ মতে অৰ্থবিজ্ঞান হ'ল সম্পদৰ বিজ্ঞান। ঠিক সেইদৰে আলফ্ৰেড মাৰ্শ্বালে অৰ্থবিজ্ঞানৰ কল্যাণৰ সংজ্ঞাটো আগবঢ়াইছে এনেদৰে: অৰ্থবিজ্ঞান হ'ল জীৱন ধাৰণৰ বাবে সাধাৰণ কাৰ্যাৱলীত লিপ্ত থকা মানৱ জাতিৰ অধ্যয়ন। ই মানুহৰ ব্যক্তিগত আৰু সামাজিক কাৰ্যক্ৰমৰ সেইখিনি অংশ নিৰীক্ষণ কৰে যিখিনি মানুহৰ কল্যাণ বৃদ্ধি আৰু তৎজনিত প্ৰয়োজনীয় পাৰ্থিৱ সম্পদৰ সৈতে অতি ঘনিষ্ঠভাৱে সংযুক্ত। এইদৰে বিভিন্ন অৰ্থনীতিবিদসকলে দিয়া সংজ্ঞাৰ ভিত্তিত আমি ক'ব পাৰোঁ যে অৰ্থবিজ্ঞান হ'ল সমাজ বিজ্ঞানৰ সেইটো অংশ যিটো অংশই মানুহৰ বিভিন্ন প্ৰকাৰৰ অভাৱৰ কাৰণ তথা অভাৱসমূহ পূৰণ কৰিবৰ বাবে প্ৰাপ্ত দুষ্প্ৰাপ্য সম্পদসমূহৰ বিভিন্ন প্ৰকাৰ আৰু সেইবিলাকৰ সৰ্বোত্তম ব্যৱহাৰৰ বিষয়ে আলোচনা কৰে। অৰ্থবিজ্ঞানৰ মূল ভাগ দুটা কি কি? বিষয়বস্তুৰ দিশৰ পৰা অৰ্থবিজ্ঞানক মূলতঃ দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু ইটো হ'ল সমষ্টিবাদী অৰ্থবিজ্ঞান। ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? What is microeconomics? Microeconomics হ'ল অৰ্থনৈতিক বিশ্লেষণৰ সেই ভাগ য'ত ব্যক্তিগোট যেনে এজন লোক, এটা পৰিয়াল বা এটা প্ৰতিষ্ঠান আদিৰ অৰ্থনৈতিক আচৰণক অধ্যয়ন কৰা হয়। ইয়াৰ অৰ্থ হ'ল যে প্ৰতিটো অৰ্থনৈতিক সিদ্ধান্তৰ নিৰ্ণয়কাৰী গোট যেনে ভোক্তা, যোগানধাৰী, উদ্যোগ, বিনিয়োগকাৰী ইত্যাদিয়ে অৰ্থনৈতিক ক্ষেত্ৰত কেনেকুৱা আচৰণ কৰে তাৰ অধ্যয়নেই হৈছে ব্যষ্টিবাদী অৰ্থবিজ্ঞান। ব্যষ্টিবাদী অৰ্থবিজ্ঞান শব্দটো কোন ভাষাৰ পৰা আহিছে? What is the origin of the term microeconomics? পৰিসাংখ্যিক দিশৰ পৰা ব্যষ্টিবাদী অৰ্থনীতি বা অৰ্থবিজ্ঞান মাইক্ৰ'ইকনমিক্স শব্দটো গ্ৰীক ভাষা মাইক্ৰছৰ পৰা আহিছে যাৰ অৰ্থ হ'ল সৰু। ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজৰ কেইটামান পাৰ্থক্য লিখা। এই দুয়োটা শাখাৰ ভিতৰত তুমি কোনটোক আটাইতকৈ উত্তম বুলি ভাবা? Write a few differences between microeconomics and macroeconomics. Answer with arguments. Whom do you think best? ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজৰ কেইটামান পাৰ্থক্য হ'ল: 1 নম্বৰ, ব্যষ্টিবাদী অৰ্থনীতিত ব্যক্তিগত গোটসমূহৰ বিষয়ে আলোচনা কৰা হয়, কিন্তু সমষ্টিবাদী অৰ্থনীতিত সামগ্ৰিকভাৱে গোটসমূহৰ বিষয়ে অধ্যয়ন কৰা হয়। 2 নম্বৰ, ব্যষ্টিবাদী অৰ্থনীতিত ব্যক্তিগত বজাৰ এখনৰ দাম আৰু বস্তুৰ পৰিমাণ নিৰ্ধাৰণ আদিৰ লগত জড়িত, আনহাতে সমষ্টিবাদী অৰ্থনীতি সাধাৰণ দাম নিৰ্ধাৰণ আৰু জাতীয় আয়ৰ হিচাপ আদিৰ বিষয়বিলাকৰ লগত জড়িত। ব্যষ্টিবাদী অৰ্থবিজ্ঞানে মূলতঃ ব্যক্তিৰ দিশটো বৰ্ণনা কৰে আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানে মূলতঃ পৰিসাংখ্যিক বিশ্লেষণৰ যিটো গড় ভিত্তিক তথ্য সেইবিলাক আলোচনা কৰে।
এই দুয়োটা শাখাৰ ভিতৰত ক্ষেত্ৰ বিশেষে দুইটা প্ৰতিটো শাখাৰে সমান গুৰুত্ব আছে। কি হয় এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ বিভিন্ন ছাত্ৰ ছাত্ৰী বিশেষে বেলেগ হ'ব, কাৰণ কাক তুমি ভাবা, হয়নে? মোৰ মতেতো দুইটা শাখাৰে গুৰুত্ব আছে। এটা ব্যক্তিগত দিশৰ পৰা আলোচনা কৰিবলৈ হ'লে ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ গুৰুত্ব আছে, আৰু সমষ্টিবাদী দিশটো আলোচনা কৰিবলৈ হ'লে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা আছে। আৰু কি হয়, কেতিয়াবা ব্যষ্টিবাদী অৰ্থবিজ্ঞানত যিটো বস্তু শুদ্ধ হৈ পৰে, কেতিয়াবা সমষ্টিবাদী অৰ্থবিজ্ঞানত এটা বস্তু ভুল বুলিও পৰিগণিত হয়, হয়নে? ধৰা ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ মতে কি হয়, সঞ্চয় কৰাটো বহুত ভাল, অৰ্থাৎ ব্যক্তিয়ে যদি সঞ্চয় কৰে খুব ভাল। কিন্তু যদি আমি সামগ্ৰিক দিশৰ পৰা চাবলৈ যাওঁ, কি হ'ব, যদি সদায় সমাজৰ প্ৰতিজন মানুহে সদায় সঞ্চয় কৰে বা বিনিয়োগ নকৰে, তেতিয়া কি হ'ব, দেশখনত উৎপাদনৰ পৰিমাণ কমি যাব, বিনিয়োগৰ পৰিমাণ কমি উৎপাদনৰ পৰিমাণ কমি যাব। গতিকে কি হয়, বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত দুইবিধ অৰ্থবিজ্ঞানৰে গুৰুত্ব আছে। বৰঞ্চ মোৰ মতে দুইবিধ অৰ্থবিজ্ঞানেই ইবিধে আনবিধৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমতে ব্যষ্টিবাদী বিশ্লেষণৰ বাবে ব্যৱহাৰিক দিশত সমষ্টিবাদী অৰ্থবিজ্ঞানৰ আৱশ্যকতা আছে। উদাহৰণস্বৰূপে কোনো এটা বস্তুৰ দৰ অন্য বস্তুৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে ব্যষ্টিবাদী অৰ্থবিজ্ঞানক বুজিবলৈ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰয়োজন হয়। এইটো সম্পূৰ্ণ মোৰ দৃষ্টিৰ পৰা মই কৈছোঁ। কিন্তু কিছুমান ক্ষেত্ৰত অনুভৱ হয় সমষ্টিবাদী অৰ্থবিজ্ঞানে যিবিলাক বস্তু দেখায় সম্পূৰ্ণ এখন ছায়াছবি দেখায়, কাৰণ ই পাৰিসাংখ্যিক বিশ্লেষণৰ গড় দিশবিলাক দেখায়। গতিকে ইয়াত সমষ্টিবাদী অৰ্থবিজ্ঞানতকৈ ব্যক্তিৰ উন্নয়নৰ মূল ছবিখন যিহেতু ব্যষ্টিবাদী অৰ্থবিজ্ঞানে দাঙি ধৰে, গতিকে সমষ্টিবাদী অৰ্থবিজ্ঞানতকৈ ব্যষ্টিবাদী অৰ্থবিজ্ঞান বেছি সন্তুষ্টিজনক বুলি মই ভাবোঁ। শেষ কুৱেশ্যন, অৰ্থনীতিৰ মূল সমস্যাসমূহ কি কি আৰু এই সমস্যাসমূহৰ কাৰণ কি কি? অৰ্থবিজ্ঞানৰ মূল সমস্যাসমূহ হ'ল কি বস্তু কিমান পৰিমাণে উৎপাদন কৰিব লাগিব। 2 নম্বৰ প্ৰব্লেমটো হ'ল কাৰ বাবে উৎপাদন কৰিব লাগিব। আৰু 3 নম্বৰ কথাটো হ'ল কেনেকুৱা বা কি পদ্ধতিত উৎপাদন কৰিব লাগিব। 4 নম্বৰ সমস্যাটো হ'ল উৎপাদনৰ হাৰ বৃদ্ধি তথা অৰ্থনৈতিক উন্নয়নৰ বাবে কি কাম কৰিব লাগিব। আৰু এই সমস্যাসমূহৰ উদ্ভৱ হোৱাৰ কাৰণসমূহ হ'ল মানুহৰ অভাৱ অসীম। 2 নম্বৰ কাৰণ হ'ল যে এই অসীম অভাৱসমূহ পূৰণ কৰিবৰ বাবে যিবিলাক সম্পদ আছে সেই সম্পদসমূহ দুষ্প্ৰাপ্য। 3 নম্বৰ কাৰণ হ'ল এই দুষ্প্ৰাপ্য সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।